নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ গগৈ। সকলোকে পুনৰবাৰ এই চেনেলটিলৈ স্বাগতম জনালোঁ। আৰু এয়া দেখিছে মোৰ লগত বিকি গগৈ আৰু এয়া আকাশদ্বীপ চমুৱা। নমস্কাৰ। গোটেইকেইজনে আপোনালোকক নতুন বছৰৰ আন্তৰিক সেৱা ভৰা শুভেচ্ছা জনালোঁ। সকলোৱে নতুন বছৰটি কুশলে যাওক, সকলোৱে মনোকামনাবিলাক পূৰণ হওক, মংগল হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মই আৰু এয়া বিকি গগৈ আৰু আকাশদ্বীপ, আমি গোটেই তিনিজনে মিলি কিনে আমি পিকনিক খাব আহিলোঁ। মানে কি, মোৰ ঘৰৰ ওচৰৰ গোটেই চুবুৰীয়াসকলে মিলি কিনে পিকনিক আয়োজন কৰিছে। তালৈকে আহিছোঁ। মোৰ মা আছে, লগতে মোৰ বৌ সম্বন্ধীয়, কোনোবা আইতা, কোনোবা খুৰী, গোটেইখিনি আছে ইয়াতে। আৰু ইয়াতে কেনেকৈ হাঁহি ধেমালি আমি পিকনিকৰ স্থলীত পিকনিক খাব আহিলোঁ, কেনেকৈ ইয়াত হাঁহি ধেমালি কৰোঁ, গোটেইখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকিব, ভিডিঅ'টিৰ পৰা আঁতৰি নাযাব। আহক বন্ধুসকল, দেৰি নকৰি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আহক। আজু ককা হবে নাতি পুতি আদৰৰ বিহুটি আজি ৰাখিছে
বিহু
ৰাখিছে জীয়াই। বন্ধুসকল, কেনেকৈ আমি পিকনিকস্থলীত হাঁহি ধেমালি কৰিলোঁ আৰু কেনেকৈ পিকনিক খালোঁ, হাঁহি ধেমালি আমি গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মই সঞ্জীৱ গগৈ আৰু এয়া বিকি গগৈ আৰু এয়া আকাশদ্বীপ চমুৱা, আমি গোটেইকেইজনে আপোনালোকক পুনৰবাৰ নতুন বছৰৰ আন্তৰিক সেৱা ভৰা শুভেচ্ছা জনাই আজি ভিডিঅ'টিৰ পৰা আপোনালোকক মাজৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।